बिजनीनि आबादारि आफाद बिष्णुपुर आन्चलिकनि बारग' आफादगिरि दीपक चक्रवर्तीया रुंसारि जाबाय। चिरां जिल्लानि बिजनी बिजपानिनि थागिरि दीपक चक्रवर्तीनि रुंसारि जानायाव ओनसोलनि सुबुङा दुखु मोननाय फोरमायो। बिष्णुपुर आन्चलिक आबादारि आफादनि बारग' आफादगिरि दीपक चक्रवर्तीया CPIMनि दारांगा आरो बिष्णुपुर कमिटिनि बारग' सोद्रोमामोन। ओनसोलनि सुबुङा दीपक चक्रवर्तीनि रुंसारि देहाखौ लाना हानजा सुरनायजों लोगोसे बिष्णुपुर आन्चलिक CPIMनि मावख'आव लाबोनानै जोबथा मान होयो। गुबुन फारसेथिं दीपक चक्रवर्तीखौ जोबथा मान होनानै CPIMनि जिल्ला नेहाथारि परिमल चक्रवर्तीया खौरांगिरिनि सिगाङाव ओरैबायदि बुङो। আমার খুব দুঃখর দিন। আমার পার্টির বিষ্ণুপুর অঞ্চলের একনিষ্ঠ কর্মী কমরেড দীপক চক্রবর্তী আজি পুৱতি নিশা এক নিশাক ত্যাগ কৰিছে। আমি পাৰ্টিয়ে তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ শোকত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। তেওঁৰ মৃত্যুৰ খবৰ পায়ে মই পাৰ্টিৰ জিলা সম্পাদক আৰু আমাৰ ৰাজ্যিক কমিটিৰ সম্পাদক মণ্ডলীৰ সদস্য কমৰেড গজেন বৰ্মন তেওঁৰ ঘৰত উপস্থিত হওঁ আৰু উপস্থিত হৈ আমি তেওঁৰ পৰিয়াল পৰিজনক লগ ধৰোঁ আৰু তেওঁৰ মৃতদেহ আমাৰ বিষ্ণুপুৰ পাৰ্টিৰ যি লোকাল কমিটিৰ কাৰ্যালয় তালৈকে নি তাতে এটা চমু অনুষ্ঠানৰ জৰিয়তে আমি তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰোঁ আৰু আজিৰ পৰা 3 দিন তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই আমাৰ পাৰ্টিৰ পতাকা অৰ্ধনমিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ। আজি কমৰেড দীপক চক্ৰৱৰ্তী 1984-85 চনৰ পৰাই আমাৰ পাৰ্টিৰ সংগঠনৰ কামৰ লগত যুক্ত আছিল আৰু তেওঁ 1987 চনত আমাৰ পাৰ্টিৰ সদস্যপদ লাভ কৰে। আমাৰ বিষ্ণুপুৰ অঞ্চলত পাৰ্টিৰ সংগঠন গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁ এজন অগ্ৰণী কৰ্মী আছিল আৰু তেওঁৰ মৃত্যুৱে আমাৰ পাৰ্টিৰ অপূৰণীয় ক্ষতি হ'ল। তৎসত্ত্বেও মৃত্যুটো যেহেতু অৱশ্যম্ভাৱী গতিকে আমি তেওঁৰ মৃত্যুক মানি ল'ব লাগিব। তেওঁৰ যি ইচ্ছা আছিল যে পাৰ্টি শক্তিশালী কৰি এটা শোষণহীন সমাজ ব্যৱস্থা প্ৰতিষ্ঠা কৰাৰ তেওঁৰ যি লক্ষ্য এই লক্ষ্য পূৰণ কৰাৰ কাৰণে আমি ৰৈ থকা পাৰ্টি কমৰেডসকলে তেওঁৰ ইচ্ছা পূৰণ কৰাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিম। আজি তেওঁৰ মৃত্যুৱে এই অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ যথেষ্ট ক্ষতি সাধন কৰিছে। তেওঁ শোষিত বঞ্চিত মানুহৰ হৈ এই অঞ্চলত হাতীৰ উপদ্ৰৱৰ আন্দোলন, মাটিৰ পট্টাৰ আন্দোলন, খোৱা পানীৰ দাবীৰ আন্দোলন আৰু অন্যান্য যিবিলাক সমস্যা এই অঞ্চলত সংঘটিত হৈ থাকে সেই সমস্যাৰ প্ৰতি তেওঁ আন্দোলন গঢ়ি তোলাৰ যত্ন কৰিছিল, ৰাইজক সমবেত কৰাৰ যত্ন কৰিছিল। গতিকে এই অঞ্চলৰ ৰাইজৰ লগতে আমি পাৰ্টিয়েও যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছোঁ। গতিকে তেওঁৰ প্ৰতি আমি শেষ শ্ৰদ্ধা নিবেদন কৰি আমাৰ তেওঁৰ ঘৰুৱা অনুষ্ঠান, আমাৰ পাৰ্টি কাৰ্যালয়ৰ অনুষ্ঠান আৰু এতিয়া তেওঁৰ শেষকৃত্য কৰাৰ কাৰণে আমি শ্মশানত উপস্থিত হৈছোঁ। এইখিনিয়ে মোৰ বক্তব্য।